হে বন্ধু, যেতিয়া আপুনি বজাৰৰ পৰা কোনো এটা বস্তু কিনি আনিলে, কিনি আনাৰ পাছত যদি আপুনি আহি দেখে যে সেই বস্তুটো আচলতে অৰিজিনেল নহয়, ডুপ্লিকেট, তেতিয়া আমাৰ বহুত দুখ লাগি যায়। কিয় দুখ লাগি যায়? কাৰণ ইমান টকা দি বস্তুটো আনিছো, আনাৰ পাছত দেখিছো যে ডুপ্লিকেট। দুখ লাগিবই, আপোনাৰো লাগিব, মোৰো লাগিব। কিন্তু যদি আপোনাৰ মোবাইলৰ সেই এপছ বিলাক ডুপ্লিকেট হয়, তেতিয়াহ'লে কি হ'ব পাৰে জানেনে? আপোনাৰ মোবাইলটো হেক হৈ যাব পাৰে, আপোনাৰ বেংকৰ সম্পূৰ্ণ ডিটেইলছ সিহঁতৰ তাত গুচি যাব, পিছত আপোনাৰ বেংকৰ টকা চুৰ হৈ যাব পাৰে, আৰু আপোনাৰ পাৰ্সোনেল ভিডিঅ' লিক হৈ যাব পাৰে এই ডুপ্লিকেট এপছ বিলাকৰ কাৰণে। এতিয়া কথা হৈছে যে কোনবোৰ এপছ ডুপ্লিকেট আৰু কোনবোৰ এপছ অৰিজিনেল, সেইটো আপুনি কেনেকৈ গম পাব? গতিকে এপ সম্বন্ধে সকলো ধৰণৰ কনফিউজন মই ভাঙিবলৈ গৈ আছো। বলক শিকিবলৈ আৰু শিকাবলৈ ভিডিঅ'টো আৰম্ভ কৰো। চাওক, যদি আপুনি প্লে ষ্টৰত ধৰক আপুনি এটা মোবাইল কিনি আনিলে, কিনি অনাৰ লগে লগে কিছুমান এসেনচিয়েল বস্তু যিটো আমি লগে লগে ডাউনলোড দিব লাগে, জিমেইল একাউণ্টটো ক্ৰিয়েট কৰাৰ লগে লগে আমি কিছুমান বস্তু ডাউনলোড দিওঁ। যেনেকে আপোনাৰ হোৱাটছএপ হৈ গ'ল, ফেচবুক হৈ গ'ল, কোনো ভাল এটা গেম যিটো আমি বহুত ভাল পাওঁ, সেই গেমটো হৈ গ'ল। এইবিলাক এপছ সাধাৰণতে, যিবিলাক এপছ সাধাৰণতে পপুলাৰ হয়, সেই এপছ বিলাকৰ ক্ষেত্ৰত আপুনি ডুপ্লিকেচি দেখা পোৱা যায়। বুজি পাইছেনে? আৰু যিবোৰ এপছ ধৰক নতুনকে ওলাইছে, ধৰক গভৰ্ণমেণ্টে কোনো এটা এপ লঞ্চ কৰিলে, যি এপটো নেকি কৃষিৰ লগত জড়িত বা সেই এপটো কোনো ষ্টাডিৰ লগত জড়িত, তেতিয়াও সেই এপছ বিলাকৰতো আপুনি ডুপ্লিকেচি দেখা পাব পাৰে। এতিয়া কথা হৈছে যে ডুপ্লিকেট এপছ কোনটো আৰু অৰিজিনেল এপছ কোনটো, সেইটো আপুনি কেনেকৈ গম পাব? চাওক, কিছুমান এপৰ আপুনি আইকন বিলাক চাব, ডুপ্লিকেট এপৰ আইকন বিলাক অলপ বেলেগ হয়। গতিকে আপুনি আইকনটো গুগলৰ পৰা আপুনি চিয়ৰ হৈ ল'ব যে সেই হোৱাটছএপটো সকলোৱে চিনি পায়। ধৰক কোনো এটা এপ, সেই এপটোৰ অৰিজিনেল আইকন কোনটো আপুনি গুগলত চাই ল'ব, তাৰ পাছত আপুনি প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। আইকনটো আগতে মিলাই ল'ব যে হয় অৰিজিনেল হয় নহয়। 2 নম্বৰত আছে আপুনি নামটো চাব। ডুপ্লিকেট কোম্পানীয়ে কি কৰে, নামটো মানে অলপকে সলাই দি দিয়ে। যেনেকে মই কেইদিনমান আগতে এটা জোতা কিনিছিলো, বজাৰৰ পৰা 300 টকাৰ ৰিবক জোতা দেখি মই পাগলা হৈ গৈছো, লগে লগে লৈ আহিছো। কিন্তু ঘৰত আহি যেতিয়া মই ভালকে চালো, সেইটো ৰিবক নাছিল, লাষ্টত এল আছিল, মানে ৰিবুল আছিল। বুজি পাইছে? এইটো মই ঠগিলো, বাদ দিয়ক। 3 নম্বৰত আছে আপুনি এপৰ ডেভেলপাৰৰ নাম চাব লাগিব। এপৰ ডেভেলপাৰজনৰ নাম কি, সেইটো এপৰ ডেভেলপাৰজনৰ নাম চাই আপুনি কনফাৰ্ম হ'ব পাৰে যে সেই এপটো অৰিজিনেল হয় নে ডুপ্লিকেট হয়। আৰু তাৰ পাছতো যদি আপোনাৰ কোনো কনফিউজন থাকি যায়, আপুনি ডেভেলপাৰত ক্লিক কৰি পেলাই বিতংভাৱে জানি ল'ব পাৰে যে সেইটো এপ অৰিজিনেল হয় নে ডুপ্লিকেট হয়। 5 নম্বৰত আছে ডাউনলোডছ কিমান আছে। চাব, যিবিলাক এপ মানে যিবিলাক এপ পপুলাৰ হয় বা কোনো এটা এপে হওক, ডাউনলোডছ বিলাক বেছি থাকিব অৰিজিনেল এপৰ ক্ষেত্ৰত, আৰু ডুপ্লিকেট এপ বিলাকত কিন্তু কমকে থাকিব। ঠিক আছে? গতিকে আপুনি ডাউনলোডছ বিলাকো চাব যে ডাউনলোডছটো কিমান আছে। আৰু 6 নম্বৰতে আপুনি ৰেটিং চাব লাগিব যে সেই এপছটোৰ ৰেটিং কিমান আছে। এইখিনিলৈকে মই আপোনাক কৈ দিলো যে ডুপ্লিকেট এপ কোনবিলাকৰ ক্ষেত্ৰত হয় আৰু কেনেকৈ গম পাব পাৰি যে ডুপ্লিকেট এপছ কি, আৰু মই কৈছো যে ডুপ্লিকেট এপছৰ পৰা আপোনাৰ কি কি প্ৰব্লেম হ'ব পাৰে। ক'লোৱে যে আপোনাৰ মোবাইলৰ পাৰ্চনেল ডাটা চুৰ হৈ যাব পাৰে, কিছুমান থাৰ্ড পাৰ্টি এপছ আছে যিবিলাক নিজে নিজে আপোনাৰ মোবাইলত ডাউনলোড হৈ যাব পাৰে, বা ধৰক আপোনাৰ বেংকৰ লগত যদি আপোনাৰ মোবাইলৰ লিংক আছে, তেতিয়াহ'লে আপোনাৰ বেংকৰ টকা পইচাও কেতিয়াবা নাইকিয়া হৈ যাব পাৰে, এইবিলাক হ'ব পাৰে। এতিয়া কথা হৈছে, যিবিলাক এপ আপুনি ডাউনলোড কৰে প্লে ষ্টৰৰ পৰা, সেই প্লে ষ্টৰটো যদি কেতিয়াবা ডুপ্লিকেট হয়, কেতিয়াবা নহয় কেতিয়াবা আপোনাৰ প্লে ষ্টৰটো ডুপ্লিকেট ওলাই যাব পাৰে। তেনেকুৱা বহুত কেছ ষ্টাডি পোৱা গৈছে। চাওক, এই পৃথিৱীত ডুপ্লিকেচি এতিয়া বহুত বাঢ়ি গৈ আছে, গম পাইছে? কাৰণ ডুপ্লিকেচিৰ টকাটো বেছি। বুজি পাইছে? এপ ষ্টৰতো তেনেকুৱা ডুপ্লিকেচি কাম কৰি পেলাই, এইবিলাক চুৰ টুৰ কৰি পেলাই ঢেৰ টকা মানুহে ইনকাম কৰি আছে। গতিকে আপুনি সাৱধান হ'ব লাগিব। হয়তো আপোনাৰ লগত সেই ঘটনাটো হোৱা নাই, কিন্তু বেলেগৰ লগত এনেকুৱা হৈ আছে, বেলেগৰ কিবা পাৰ্চনেল ভিডিঅ' লিক হৈ গৈছে, কাৰোবাৰ বেংকৰ পইচা উঠি গৈছে, এনেকুৱা কিছুমান কেছ হৈ থাকে। গতিকে আপুনি সেইটো লাইটলি নল'ব, চিৰিয়াছলি ল'ব লাগিব। আৰু মই কৈ আছিলো যে আপোনাৰ মোবাইলত যদি সেই প্লে ষ্টৰটো যদি কেতিয়াবা ডুপ্লিকেট ওলায়, চাওক কেনেকে গম পাব যদি আপোনাৰ প্লে ষ্টৰটো ডুপ্লিকেট ওলায়। আপুনি এটা কাম কৰিব, আপোনাৰ প্লে ষ্টৰটো আনষ্টল কৰিবলৈ চেষ্টা কৰিব। যদি আপোনাৰ প্লে ষ্টৰটো আনষ্টল হৈ গৈছে, তেতিয়াহ'লে কিন্তু সেইটো ডুপ্লিকেট আছিল। আৰু যদি প্লে ষ্টৰটো আনষ্টল হোৱা নাই, তাৰ মানে সেইটো অৰিজিনেল। সাধাৰণতে এনেকুৱা কমেই হয় যে প্লে ষ্টৰটো ডুপ্লিকেট হয়, কিন্তু ওলাইছে, তেনেকুৱা কেছ ওলাইছে। আৰু এটা মই কথা আপোনাক কৈ দিওঁ, সকলোখিনি ক'লো, এতিয়া লাষ্টৰ এটা কথা ক'বলৈ গৈ আছো। চাওক, যদি আপুনি প্লে ষ্টৰৰ পৰা কোনোবা এটা এপ ডাউনলোড কৰাৰ সময়ত যদি কোনো ডুপ্লিকেট এপ আপোনাৰ চকুত পৰে, লগে লগে সেই এপটো ৰিপৰ্ট কৰি দিব। বুজি পাইছেনে? ৰিপৰ্ট কৰি দিব, যাতে গুগলে সেইটো চাই যে এইটো এটা ডুপ্লিকেট এপ, আৰু পিছত যাতে সেইটো ৰিমুভ কৰিব পাৰে। নহ'লে কিন্তু কেতিয়া আপোনাৰ লগত এটা ঘটনা ঘটি যাব। আমাৰ লগত হোৱা নাই, গতিকে আমি সেইবিলাক পাত্তা নিদিওঁ। কিন্তু মই কৈ আছো, এনেকুৱা বহুত ঘটনা হৈছে। আমি কেইদিনমান পিছে ফেচবুকত কিছুমান ভিডিঅ' পায়ে থাকো, ফেচবুকত চবতে ভাইৰেল হৈ যায়। বুজি পাইছে? গতিকে এই এপছ বিলাকৰ কাৰণত হয়। ঠিক আছে, আশা কৰিছো মই কোৱা কথাখিনি আপুনি বুজি পাইছে। আৰু যদি বুজি পাইছে, ভিডিঅ'টো প্লিজ এটা লাইক কৰি দিব, লগতে বেল আইকনটো দবাই দিব, আৰু ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, আশা কৰিছো মই কোৱা কথাখিনি আপুনি বুজি পাইছে। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত, জয় আসাম।